guys, good morning. কি খবৰ? আশা কৰো আপোনালোক ভালে আছে। আসমিনা ব্লগৰ নতুনটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো ভিডিঅ'টো চাই ভাল পাব। ৰাতিপুৱা 5টা বজাৰ পৰা পুৰা ঘূৰি আছো। কামত ঘূৰি আছো দেই, এনে ঘূৰি থকা নাই। তাৰ পৰা এতিয়া লৰা স্কুললে মই থৈ আহিলো। বাপে গুৱাহাটীৰ পৰা আহিলে, আহি পেলাই এতিয়া মাহী ঘৰত আছে বাৰু। এতিয়া আহিব আৰু অলপ পাছত। তাতে নামি দিলে আহি পেলাই ৰংঘচাৰিত। তাৰ পৰা এতিয়া আকৌ বনাব লৈছো এটা কেকটো মানে মোৰ নহয়, মোৰ খুৰী শাহুৱে বনাব দিছে। বনাই দিছো তেওঁ কেকটো। সেয়া বনাই মেলি ফিটি মেলি লওঁ, তাৰ পৰা অভেনত পাতিম। ৰাতিপুৱা কাৰেণ্টটো নাছিলে, নহ'লে ৰাতিপুৱাই বনাই মাত্ৰ আহিছে কাৰেণ্টটো। এয়া তাকে বনাওঁ। আৰু দেওবাৰে আহিব আমাৰ ঘৰলৈ আলহী, তাৰ বাবে পুৰা আয়োজন চলিছে। কাম মানে কোনফালৰ পৰা কৰি নিলে শেষ হ'ব তাকে ধৰিব পৰা নাই। তথাপিও লাহে লাহে কাম কৰি আছো আৰু আপোনালোকক দেখাই থাকিম আলহীৰ কাৰণে কি কি বনাওঁ, কি কি আয়োজন কৰোঁ। আপোনালোকে পাই থাকিব আৰু ভিডিঅ'বোৰ চাই থাকিব। আৰু যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে মোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যিসকলে মোৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰা নাই আৰু যদি চাই ভাল পাই ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া বলক কামবিলাক আৰম্ভ কৰোঁ। কেক বনাই হ'ল, এইটো পাতিলো আৰু হৈ গ'ল বাৰু 20 মিনিটৰ পাছত। এইটো হৈ গ'ল এতিয়া। আৰু এতিয়া বনাওঁ নিমকি। আৰু নিমকিৰ কাৰণে কি কি লৈছোঁ আৰু মই কি কি নিমকিত দিওঁ সেয়া আপোনালোকক দেখাম। মই লৈছোঁ ময়দা, ইয়াত ময়দা লৈছোঁ। তাৰ পৰা মই ইয়াত দিম নিমখটো দিছোঁ। নিমখটো নিজৰ মুখত লগাকৈ আৰু আন্দাজ অনুযায়ী দিব লাগিব, কাৰণ নিমকিত অকণমান নিমখটো হ'লেই ভাল লাগে। আৰু যদি যিসকলে ক'লা নিমখ দিম বুলি ভাবে ভজাৰ পাছত, তেওঁলোকে নিমখটো খালি প্ৰথমতে দিওঁতে কমাই দিব আৰু নিমখ তেতিয়া মানে আমাৰ ক'লা নিমখটো দিলে বেছি চোকা নালাগে, মুখত নধৰে। মই ক'লা নিমখ দিম কাৰণে মই অকণমান নিমখটো কমকৈ দিছোঁ। তাৰ পৰা দিছোঁ মই ইয়াত অকণমান চ'দা চবেই নিদিয়ে, মই দিছোঁ কাৰণ চ'দা দিলে নিমকিটো আমাৰ খাস্তা হয়। ঘিউ দি খচিলেও খাস্তা হয়, কিন্তু চ'দাটো দিছোঁ নিমকিটো খাস্তা হয় বুলি কয়, মানে মই দিওঁ। তাৰ পৰা ইয়াত দিছোঁ মই কালজিৰা দিছোঁ। কালজিৰাকেইটা মই আগে হাতেৰে অলপ মোহাৰি থৈ দিছিলোঁ, তেতিয়া দি দিছোঁ। কালজিৰা দিছোঁ। তাৰ পৰা মই এতিয়া খচিম ঘিউ দি। মই ঘিউটো বেছি ঘিউ মানে নিয়মত দিব লাগিব ঘিউটো, মই দেখাম এতিয়া মই ঘিউটো দি কেনেকৈ খচিম। খচি আছোঁ এনেকৈ। আৰু আমি এনেকৈ লাডু কৰি চাব লাগিব। লাডু কৰি চালে যদি আমাৰ লাডুটো ভাঙি গৈছে, তেতিয়া আমি আৰু অকণমান ঘিউ দিব লাগিব। মোৰ লাডুটো হৈছে যদিও মই মানে বেছি ভালকৈ হোৱা নাই, বহুত জোৰ কৰি দিওঁতে হৈছে। তেতিয়া মই আৰু অকণমান ঘিউ দিম, বেছি নিদিওঁ, অকণমান দিছোঁ। এইখিনি দিলে হৈ যাব। এতিয়া হৈ গ'ল ঘিউ দি খচা। এয়া হৈ গৈছে, দেখিছে নহয়, লাডু ভঙা নাই। এয়া এনেকৈ দিওঁতেও ভঙা নাই। এতিয়া মই দিম ইয়াত পানী। মই পানী বেছি গৰম পানী নাই দিয়া, অলপ মই গৰমটোত দি ঠাণ্ডাটো দি পেলাই অকণমান গৰমটো মই মাৰি লৈছোঁ হাতেৰে চুবৰ পৰা। বেছি গৰম পানী দিয়া নাই মই নিমকিত। আমি যিমান খচিম সিমান নিমকিটো আমাৰ খাস্তা হ'ব। অকণমান খচি থৈ দিলে আমাৰ নিমকিটো কেৰকেৰীয়া টাইপৰ হয়। আৰু মই নিমকিটো মই এটা বেলেগ এটা ষ্টাইলত বনাম। মই তিনিকোণীয়াকৈ নিমকিটো বনাওঁ, গোল নিমকি বনাম। আৰু কেনেকৈ বনাম সেয়া চাই থাকিব শেষলৈকে। এয়া মই খচি পেলাই এনেকৈ 3টা লাডু কৰিলোঁ। এইকেইটা বেলনাখনৰ সমানকৈ বেলিব লাগিব। আৰু বাচি গ'ল দুটাত মই নহ'বৰ কাৰণে মই 3টা কৰি এতিয়া আধা কৰি 3 ভাগ কৰি ল'লোঁ। এনেকৈ মই এতিয়া বেলিম। একো নাই, এনেকৈ বনালেও হ'ব, ইমানটো চাইজত বনালেও হ'ব। খালি ইমানটো চাইজত বনালে আমাৰ বেছি দেৰি লাগিব, আৰু এনেকৈ বনালে আমাৰ সোনকালে হ'ব। এতিয়া মই এনেকৈ বেলি ল'লোঁ 3খন, এনেকৈ একেই 3খন বেলি লৈছোঁ। আৰু ইমানটো ডাঠ কৰিছোঁ, বেছি পাতল কৰিলেও আমাৰ নিমকিটো বেছি কেৰকেৰীয়া হ'ব। বেছি ডাঠো কৰিব নালাগে, বেছি পাতলো কৰিব নালাগে, নিজৰ নিয়মত কৰিলেই হয়। এনেকৈ বেলি ল'লোঁ। আৰু এতিয়া মই ইয়াত দিছোঁ ঘিউ দিছোঁ। তাৰ পৰা ইয়াত মই এতিয়া ময়দা ছটিয়াই দিছোঁ।
তাৰপৰা ইখন ইয়াত আকৌ এনেকৈ দি দিছোঁ তাৰপৰা এতিয়া মই এনেকৈ কৰি ৰাউণ্ড কৰি দিম মই অলপ ধৰিবলৈ অসুবিধা হৈছে মোবাইলটো ধৰি দিয়া মানুহ নাই সেইটো কাৰণে মই এতিয়া দুখনতে কৰিম আপোনালোকক দেখাই লৈছোঁ এনেকৈ কৰি ৰাউণ্ড কৰি দিম ৰাউণ্ড কৰি ল'লোঁ এতিয়া আৰু এতিয়া অকণমান এনেকৈ দীঘলীয়া কৰিছোঁ নহ'লে আমাৰ নিমকিখন বেছি ডাঠ হ'ব এনেকৈ দীঘলীয়া কৰি দিছোঁ আৰু এইটো যে যিটো ধাৰটো সেইটো মই পানী অকণ দি লগাই পেলাই ধাৰটো মাৰি দিছোঁ নহ'লে আমাৰ নিমকিখন ভাজোঁতে মেল খাই যাব মাৰি দিছোঁ আৰু এনেকৈ গোল কৰা হৈ গ'ল ইমানটো চাইজত দীঘলকৈ গোল কৰি দিলোঁ তাৰপৰা এতিয়া এনেকৈ মাজতে কাটি দিছোঁ এয়া এতিয়া মই ইমান চাইজত কাটি যাম চিনটো দি লৈছোঁ এনেকৈ কাটি লোৱা হৈ গ'ল আৰু এতিয়া মই বেলি দিম ওপৰত এনেকৈ নহয় দেই এনেকৈ বেলিব নালাগিব এনেকৈ বেলিব লাগিব এইটো চাইডত এতিয়া বেলা হৈ গ'ল গোটেইখিনি বেলি লোৱা তাৰপৰা এতিয়া ৰিফাইন গৰম কৰি এখনকৈ তেলত দি দিছোঁ আৰু গেছটো একদম চিমত ৰাখিছোঁ প্ৰথমতে গেছটো পূৰা বঢ়াই দি তেলখিনি গৰম কৰি ল'লোঁ তাৰপৰা যেতিয়া দিবলৈ হৈ গ'ল তেতিয়া চিমত দিছোঁ নিমকি বনাই হ'ল তাৰপৰা অলপ ৰেষ্ট ল'লোঁ তাৰপৰা ল'ৰা ছোৱালী পঢ়ালোঁ আৰু এতিয়া 8টা বাজিলে আৰু সিহঁতক আজি সম্পূৰ্ণ পঢ়াব নাপালোঁ আৰু এতিয়া বনাইছোঁ নানখেতা এয়া নানখেতা ৰেচিপি মই আগত দিয়া আছে সেইটো কাৰণে আপোনালোকক লাষ্টতে দেখাইছোঁ আৰু চিডনী আহিছে অকণমান লাগি দিছে এয়া এইখিনি হৈ গ'ল ইমান ধুনীয়াকৈ ফাটিছে নামকেইটা ভাল হৈছে ভাল লাগিছে সেইকাৰণে মনটো আৰু কিবা এটা বস্তু বনালে যদি ভাল হয় মনটো ভাল লাগে যদি বেয়া হয় একদম বনাবলৈ মন নাযায় ইমান ধুনীয়া হৈছে এতিয়া আৰু দিবলৈ আছে দিওঁ নানখেতা বনাই হ'ল এইখিনি বনালোঁ হৈ গ'ল আৰু আজি এইবিলাক কৰোঁতে দিনটো ভাগৰ লাগি গৈছে কাৰণ চিডনীও আহিব পৰা নাই লাগি দিবলৈ তাই ল'ৰাটোৱে আমনি কৰে তাই বুলি দুটামান বনাই থৈ গ'লে আৰু মিষ্টাৰো আহি পালেহি মাহী ল'ৰাটোৱে থৈ গ'লহি তাৰপৰা ৰামফল আনিছিলে মিষ্টাৰে এয়া ৰামফল দেখাইছোঁ এইটো খাবলৈ বিৰাট টেষ্টি হয় আজিলৈ বাই বাই আকৌ নতুন ভিডিঅ' এটা সৈতে লগ পাম